নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ এই ভিডিঅ'টোলৈ। যিহেতু ৰঙালী বিহুৰ বতৰ, গতিকে বিহুৰ কথাই কওঁ। যিহেতু এয়া মোৰ বেটাৰ জীৱনৰ প্ৰথম ৰঙালী বিহু, সেইকাৰণে আমি বিহুত ক'ত ক'ত গৈছিলোঁ, কেনেকৈ কি কৰিছিলোঁ, বিহুকেইদিন সকলোৰে একপি একপি ফটো ইউটিউবৰ মজিয়াত ভিডিঅ'ৰ আকাৰত সাঁচি ৰাখিবলৈ বিচাৰিছোঁ। সেইবাবে আজি ভিডিঅ'টো বনাইছোঁ। গৰু বিহুৰ দিনা আপোনালোকে দেখিছিলেই, বেটাক গা পা ধুৱাই আমি নামঘৰলৈ গৈছিলোঁ। সেয়া ভিডিঅ' আছেই। মানুহ বিহুৰ দিনা দেউতা মাহঁতৰ আশীৰ্বাদ লৈ দুপৰীয়া সাজ খাই আমি ভাইটিহঁতৰ পৰিয়ালটো আৰু আমাৰ পৰিয়ালটো গোটেইকেইটা গৈছিলোঁ দেউতাৰ মূল ঘৰখনলৈ, মানে ৰমৰীয়ালৈ। তাৰে কিছু ফটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এয়া আমি গৈ থাকোঁতে চেলফি মৰা কেইকপিমান ফটো। এয়া সৰুজন খুৰাৰ ঘৰ, সৰুজন খুৰী আৰু ভাইটি আছে। এয়া আমি গৈ থাকোঁতে আকৌ চেলফি মৰাৰ কেইকপিমান ফটো, ফটোবোৰ চিজিল হিচাপত নাই দিয়া আৰু মাজে মাজে দুই একপি ফটো আনমিল হৈ আছে। এইগৰাকী হ'ল আমাৰ ডাঙৰজন বৰ্তাৰ, সকলোতকৈ ডাঙৰজন বৰ্তাৰ 2 নম্বৰগৰাকী বোৱাৰী। ডাঙৰজন বৰ্তাৰ প্ৰথমজন ল'ৰা, তাৰমানে আমাৰ ডাঙৰজন দাদাই বৰ্তমান বিয়া পতা নাই। তেওঁৰ বিয়া কেইদিনমানৰ পিছত। যদি পাৰোঁ মই তেখেতৰ বিয়াৰ যদি বনাওঁ ভিডিঅ' তেতিয়াহ'লে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নাজানো ভিডিঅ' বনাবলৈ সময় পাম নে নাপাম। বিয়ালৈতো নিশ্চয় যাম, কিন্তু ভিডিঅ' বনাব পাৰোঁ নে নোৱাৰোঁ নাজানো। যদি পাৰোঁ তেনেহ'লে আপোনালোকৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিম। এয়া খুৰী, একেবাৰে সৰুজন খুৰাৰ ঘৰত উঠা ফটো। বাকীখিনিত ফটো উঠা নহ'ল, যদিও যিখিনি ফটো আছে সেই গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। সৰুজন খুৰা বৰ্তমান আমাৰ মাজত নাই, দুখৰ বিষয়। এইগৰাকী সৰু খুৰী আৰু তেওঁলোকৰ পুত্ৰ প্ৰবাল। তেওঁলোকৰ এটাই ল'ৰা আৰু এগৰাকী ছোৱালী। ভণ্টিক লগ নাপালোঁ, যেনিবা তাই আহিছিলে যদিও গ'লগৈ চাগে, সেইটো কাৰণে লগ নাপালোঁ। এয়া আমি ঘূৰি আহোঁতে উঠা ফটো। অংশুবেটা আমাৰ লগত আছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো বেটাৰ কাৰণে বনাইছিলোঁ, যাতে সি ভৱিষ্যতে ডাঙৰ হ'লে গম পায় তাৰ প্ৰথম বিহুত আমি তাক ক'লৈ নিছিলোঁ, কি কি কৰিছিল, সকলোবোৰ গম পায়। সেইবাবে আজিৰ ভিডিঅ'টো বনাইছিলোঁ। আৰু যিহেতু বেটাৰ প্ৰথম বিহু, গতিকে আপোনালোক সকলোৱে তাক বহুতো আশীৰ্বাদ দিব। আৰু আজিৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ।